সৰি কোনফালে যাওঁ দা এই ৰাগিনীক লগ কৰি আহোঁ কিবা কাম আছিলে তাইৰ লগত অলপ কথা আছিলে মোক তাৰ টিউচনত থৈ যাবিচোন ওলাই নাই টিউচনত যাওঁ বুলি বেগটো লগৈ কিতাপ পত্ৰ ভৰাই ল'বই তই বহুত কমপ্লেইন আহি থাকে মা আহোঁ দিয়া ভালকে যাবি আৰু সোনকালে আহিবি হা গেটখন খুলিব মানে ভণ্টি শুনচোন বৰা ঘৰৰ দৰ্জাখন টুকটুকাই দিবি আৰু ইয়াত বহিবি যা মাইনা জোকাবি যা মোক কি কৰিম তহঁতৰ কাম নাই হে সদায় সদায় খালি তহঁতে মুখে পাই থাকবি ন বিয়াখন সোনকালে পাতক নহ'লে পস্তাব আৰু বেলেগ মানুহ নাপালি আৰু তই এতিয়া টিউচনলৈ যা মই তোক যাওঁতে লৈ যাম হ'ব বাই গৈছো ৰ উৎপাত কিয় ইমান তহঁতক কালি কি কি হোমৱৰ্ক দিছিলো উলিওৱা মই পাহৰিলো কৰিবলৈ পেনটো দিয়া গোটেইখিনি বুজি পোৱা নাই যিকেইটা পাইছো সেইখিনি আনিছো মনাই কৰ তহঁতৰ কি হ'ল মনে আনিলো মই কালি যিখিনি দিছিলো গোটেইখিনি কৰ মই আহি আছো
তই কেতিয়া আহিলি তই যেতিয়া চিন্তাত মগন হৈ আছিলি পিছে তই কি ভাবি আছিলি বাৰু নাই একো নাই মই জানো দে তই কি ভাবি আছ অ ৰিয়েলি ঘৰত ভালনে মাহঁতৰ ভালনে অ ভালেই বাকী আণ্টি ভালে আছে নহয় ভালেই দে আৰু মুনু তাইৰো ভাল জানো মোৰ বহুত ভয় লাগিছে মোৰ যদি কিবা এটা হয় মা আৰু মুনুৰ কি হ'ব তোৰ একো নহয়ও তই কিয় এনেকে কৈ থাক মোৰ এই বেমাৰটোৱে মোক শেষ কৰি পেলাইছে একো নহয় তোৰ আমি আছো নহয় মোৰ এই বেমাৰটো মোৰ জন্মৰ পৰাই আছে যি দেখিছো এই বেমাৰটো মোৰ লগতেই যাব অফিচ গৈ আছনে কিন্তু আমি সকলোৱে তোক অফিচত বহুত মিছ কৰিছো জান হয় নেকি আৰু এটা কথা ছাৰেও তোৰ কথা মাজে মাজে সুধি থাকে ময়ো কিন্তু বহুত মিছ কৰিছো জানানে আগৰ দিনবোৰ বহুত মনত পৰে মোৰ 5 বজাত যাবগৈ লাগিব গাড়ী আছে তই যাবিগে আজি কাৰ লগত যাবি বিকিয়ে থৈ আহিব বিকি হা তই হাঁহিলি যে নাই পুৰণা কথা মনত পৰি গ'ল বাৰু কিন্তু তই মোক প্ৰমিছ কৰিব লাগিব যে তই তোৰ নিজৰ কেয়াৰ ল'বি অ'কে মই সোনকালে নমৰো দে সকলোৱে হাঁহি অপেক্ষাত থমকিৰ নিয়তিয়ে হাঁহি আজি মুচি থৈ গ'ল দিবি দে একো নহয় দিবি দে যাক নাপাই বস্তু নাওটো যাবি সোমাই
বাকীখিনি কাম কৰিলি? অঁ মা কৰিলোঁ। তাই কি কৈছে জানা, নহ'লে মোক অফিচত বহুত মিছ কৰিছে। সেইটোতো সঁচা কথা, শুনি ভাল লাগিল, কাৰণ তই মোৰ ছোৱালী। মানে মই কোন? তাৰপৰা আহিলি যে পঢ়া কৰা সি পঢ়িব নালাগে মানে কৈ যে মা তোমাৰ অফিচ কেইদিনমান বন্ধ আছে? বন্ধ 2 দিনমান আছে মোৰ। মইতো কাইলৈ কাম এটা কৰি দিছোঁ। কিমান? সেই দীপেন্দ্ৰৰ দোকানৰ বাকীখিনি দি থৈ আহিবি। অঁ হ'ব দিয়া। তুমি জানানে মা, মই মৰিলে চাগে গাঁৱৰ মানুহ মোক মিছ নকৰিব। এনেই কৈছোঁ। তহঁত দুজনীয়ে আকৌ মাথা নষ্ট কৰিব আহিলি আৰু এনেই দিনটো মাথা নষ্ট হৈ আছে, আকৌ আহিলি আৰু মাথা নষ্ট কৰিলি। কিয় বৌয়ে মাৰ দিলে নেকি? মাথা নষ্ট হৈ আছে যে। মই নিজে এটা বাঘ, মোক কোনে মাৰ দিব পাৰিম? কথা নুশুনাই কিয় একেবাৰে বাঘ হয় নেকি? তুমি আমাৰ আগতহে বাঘ দেখুৱা। বৌয়ে কৈছে নহয় তোমাৰ চব কথা। তহঁত দুজনী আহিলি আৰু বদনাম কৰিবলৈ মোৰ। তুমি কিমান বাঘ বোৱা আগতে সিজাই মেকুৰীটো হয় তহঁতে বদনাম কৰিব আহি গলি। যা, যা। হা? তহঁতক আহিবি এঠাই পাতিম তহঁতক। বৌয়ে এনেই মাৰ নিদিয়ে নহয় আপোনাক। কাম লগা মই কাৰণে মাৰ দিয়া আকৌ। উদান এই খুচৰা মালখন ঠিক কৰ, ঠিক কৰি কেনে তই গিয়াৰখন কি হৈছে চাই গৈ, বেটেৰীটো দাম যে বেটেৰীটো নতুন বেটেৰীটো এক্সচেঞ্জ কৰি লৈ আহ, ঠিক আছে? আৰু ৰাতিপুৱা 8টা বজাৰ আগত মাল পেলাব লাগিব অভিদেশৰ ঘৰত, ঢালাই আছে ভাই। দেই ল'ৰাটো ভাল, এইবোৰ দেহ কামেই হে, তোৰ আচল দুজনীয়ে আহিল যা। তহঁত আহিল, বহ বহ বহ, বহচোন বহ। ঐ পাখৰি, কিয় আহিলি বা? কিয় আহিলি তহঁত দুজনী? বাকী দিব লগা বাকী দিব আহিল, দিবি দিবি, মালিচটো ভালে পাওঁ বাৰু। ঐ সেইটো কিয় আনিছ তই? এক মূৰতি শান্তি নাই, তহঁত দুজনী আহিলা। ভাল লাগিছে। ক'বা আনিছা? ঐ নাপায় অ, এইটো তেনেকে চুব, এইটো তেনেকে চোৱা বস্তু নহয়, লাকি বেম্বো হয়। তহঁতৰ 5,250, সেইটো লেপটপ এনেকে নচুৱে।
5250 কেছ দিবি নে অনলাইন দিবি তোক মজা লাগিছো দে মুৰকি আকৌ দে দে না স্কেনাৰ এই ইয়াতে মাৰি দিলে হ'ল নালাগে যাব কিবা নালাগে মই দিছো দেই 5250 দিবি কিন্তু কমাই নিদিবি যোৱাবাৰ তই কমাই দিছ ঐ মুৰতি আকৌ তাই তাত বহিব ঐ বুঢ়েন এফালে চকু মাৰিবি তই এখন স্কেনাৰ এটা মাৰি দে 5250 1 টকা কমাই নিদিবি কমাই নিদিবি 5000 ও আই নাই আকৌ এখন চুলি এখন কিমান মানুহৰ হিচাপ আছে মই জানো তই কি বুজিবি মানে হা ঐ সেইকেইটা এমচি ল আঠা লগাই ততে ততে লগা বস্তু নহয় মুৰতি ঐ বুধেন ইমান নধৰ কিয় তহঁতক বহিব দিছো চকীত মোক জনাই মাৰিছ এইফালে ইহঁত আকৌ ইচ্ছা দেৰি কৰিছে দেই সাৱধান মই চাই আছো দে আকৌ লেপটপটো ভাই এইটো সৰু বস্তু নহয় মাৰিবি নেকি মোক এতিয়া তহঁত দুজনীয়ে মৰমত দে ছোৱালীকেইজনী বৰ দুষ্ট নেকি দাদা এই নকবি এই দুজনীয়ে মোক জ্বলাম বুলি আহিছে বুজিছ সিহঁতৰ ঘৰত গ'লে আমাক শান্তি নিদিয়ে মাল পেলোৱা হয় নেকি হয় তোলে ঘৰটো জ্বলা ঘৰতে জ্বলাই থৈছে থেংক ইউ দেই মজা মানিছো পানী অকণ খোৱা শান্তি নাই ইয়াতে ঘৰটো উলিলে যাওঁডাল উলিলে যা কিন্তু এটা বুধেন কথা হয় দাদা এই ছোৱালী যদি আহিলেও জ্বলাই থাকে কাৰণে অশান্তি লাগে কিন্তু অন্তৰটো বৰ ভাল হয় ইহঁতৰ নাহিলেও দাদা ভাল নালাগে আহিলেও জ্বলাই থাকে সিহঁতে কি কৰিব তাকেই অকল আমাকে নহয় বুজিলি হয় দাদা ইহঁতে ইয়াৰ সকলোকে জ্বলায় কি স্কুলৰ শিক্ষক যিজনৰ চাইকেল বাইকৰ পাম এৰি দিয়ে বে কি কৰিব দাদা সৰুজনীটো আৰু কাৰা ডাঙৰজনীটো অলপ গম্ভীৰ গহীন গম্ভীৰ সৰুজনী কিন্তু বৰ দুষ্ট তাকেই খঙো উঠে মৰমো লাগে বাৰু নে কি ক হয় হয় দাদা হয় কাইলৈৰ পৰা মোৰ অফিচ আছে তহঁতেতো গম পাইছই ন মই তোমাৰ কামানিয়ে কৰিম দিয়া আগৰ নিচিনাকে কাইলৈ মামাৰ স্কুল নাযাওঁ দেই স্কুল নাযাওঁ তাই খালি বাহানা ডাঙৰ কাৰণে তই অকণ বেছি কয় ন একো বেছি নহয় তই তোৰ খালি মই কমপ্লেইন পাই থাকো বুজিছনে চবতে কমপ্লেইন তাই হয় টিউচনতো তাই কমপ্লেইন সঁচাকে স্কুল বাহানা খালি মোবাইল চোৱা ফাংফুং ঠাণ্ডা সেইটোৱে শিকিলে আৰু তুমি অফিচ যাবা মই তাইক কেনেকে স্কুল পঠিয়াব লাগে মই পঠিয়াম দেই তই যি কৰ কৰিবি মোৰ দায়িত্ব নাই কিন্তু হ'ব মা মা কথা এটা পাহৰি ভাবিছিলোঁ সুধিব লগা আছিলে জানো মই তই কি সুধিবি দেউতাৰ কথাই সুধিবি সেইবিলাক সময় আহিলে মই নিজে ক'ম তোক কোৱা নাই কি কৈছিলে বহুত জানিব মন আছিলে টাইম আহক মই তেতিয়া ক'ম তোক মা মই আজি ভাত খাবলৈ একেবাৰে মন নাই কিয় গাটো কিবা এটা ভাল লগা নাই মোক অকণমান শুই লওঁগৈ দিয়া শুই দিলে অকণমান ভাল পাম
নিদিওঁ মাজনী তোক একো হ'ব নিদিওঁ মোৰো যাচোন তই পানী এগিলাচ লৈ আহ একো হ'ব নিদিওঁ তোক মাজনী তোক একো থৈ গ'ল